ওয়েলকাম ব্যাক টু মাই মানে আজি এটা নতুন কি লবি বিষয় ললো আজি পুরা জ্বলাব পাৰি হাই হেল্ল' নমস্কাৰ। প্ৰথমতে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। দুৰ্গা পূজাটো আৰম্ভ হৈ গ'লে আজি একবাৰ যাম বুলি ভাবিছিলোঁ, কিন্তু কি ক'ব বিঘিনিটো আগতে চাওকচোন, চিলিণ্ডাৰটো সময়ত মানে চিলিণ্ডাৰ নিবা আহিলে মানে এই বহুত দূৰক লৈ আহিব লাগে, কিন্তু কি কৰিব উপায়ো নাই। চিলিণ্ডাৰটো আনো সিহঁতে কাম চাম কৰি যাই আছোঁ, পুৰা মজাকে গধূলিবিলাক পুৰা দুৰ্গা পূজা চাবা। সেই 7টাই বাজিল, এটিএমতো আহিব লগা হ'ল। মানে নক'ব তো অকলে যাব মানে ভেজালটো আগতে ল'লোঁ আজি পুৰা এই গেটটো পালোঁ আৰু মজাৰে পুৰা সাজিছে, কিন্তু গেট মানে পালোঁ ডিজাইন শান্তি মানে এটা এনজয় বোলা যি বস্তু আছে ন, এতিয়া জুবিনদাৰ এনেকৈ ফটো চটো ৰাখি থোৱা হৈছে। মোৰ সকলোতছে ভাল লাগে পুৰা কিন্তু মজা বনাইছে, কিন্তু কি মজা লগা হৈছে। লগতে আৰু মজাকে জুবিনদাৰো গান বাজি আছে, পুৰা মায়াবী মজাকে এনেদৰে অলপ ঘূৰি চুৰি। কি লবি কেনে আছে কওক, খবৰ কেনে? আমিতো জুবিনদাৰ কথাটো গম পাইছোঁৱে, তাৰ মানে বিষয়ে তুমি কি ক'বা জুবিনদাৰ কাৰণে? মানে সৰুৰ পৰাই জুবিনদাৰে গান শুনি বা বলগীন মই জুবিনদাৰে ভাল অনুৰাগী হয়। আমি যে মৃত্যু হয় এতিয়া আমি ভবাই নাছিলোঁ, এই মৃত্যু মানে ভাবি ল'ব পৰা নাছিলোঁ, আমি ভাবি ল'বাই পৰা নাছিলোঁ জুবিনদাৰ যে। কিন্তু আমিতো মানে নিয়তি নিয়মকৈ ভাবাটো দিব নোৱাৰোঁ ন, সেইটো জুবিনদাৰ মানে গান শুনি আমি মানে সৰু সৰু ডাঙৰ হোৱা মানে জুবিনদাৰ ষ্টেজ পাইছোঁ। জুবিনদাৰ গানে শুনি অলপ ষ্টেজ গ'লোঁ আমি, বা মই জুবিনদাৰ গান গাবলৈ চেষ্টা কৰোঁ, বা এতিয়া মোৰ একাৰে কথা আমাক ন্যায় লাগে। আমাক মানে ন্যায় লাগে, আমাক ন্যায় লাগে। জুবিনদা আছিল, আছে আৰু সদায় থাকিব, আমাৰ অন্তৰত থাকিব, অন্তৰত থাকিব, মনত থাকিব। জ্বলাব পাৰি। তো গাইজ মানে পূজাৰ সময়ত বহুত টাইম নাথাকলো দিয়ক, মানে কি জুবিনদাৰ মানে ফটো গেলাও থাকে তো বহুত মানে চাই মানে মনটো বাৰু ভাল নালাগে। তো আজিৰ বাবে বাই, লগ পাম আৰু মোৰ নেক্সট ভিডিঅ'ত।